জয় ৰাম বোলা। নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। বিহু বুলি ঘৰলৈ গৈ আছোঁ। এতিয়া ছুপাৰৰ টিকেট কৰা আছে, ছুপাৰৰ ওচৰত গৈ আছোঁ। 8:45ত ছুপাৰ আছে। আহক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ধন্যবাদ। এয়া আমাৰ ডেভিড ভাই তো মোক থ'বৰ কাৰণে গৈ আছে জালুকবাৰী। এয়া আমাৰ চাবাৰী বাচন্তি। তো ব'লক তেনেহ'লে। ISBT পাই গ'লোহি। গাড়ী ওচৰ পালোহি, ৰুদ্ৰাক্স ট্ৰেভেল। এতিয়া আমি আহিলোঁ বৰহোলাত বিহু বজাৰ কৰিবলৈ। ব'লক তেনেহ'লে কি লওঁ কি কৰোঁ আপোনালোকেও চাওক। মানুহৰ ভিৰ বজাৰত। মাইকী কুকুৰা কোনজনী? মাইকী কুকুৰা ডাঙৰ এইবিলাক আছে নি? মাইকী নাই আৰু নাই। বজাৰ কৰা হৈ গ'ল আৰু আমাৰ বাকী কাৰ্যসূচীখিনি আগবাঢ়ি আছে। এতিয়া আমাৰ ভেলাঘৰত হৈ আছে। এতিয়া আমাৰ কাষতে থকা এটা ভেলাঘৰত আহিছোঁ। ইয়াতো এনেকৈ আয়োজন চলি আছে। এইবিলাক চব এনেকৈ আছে। হাঁহবিলাক ক'ত? হাঁহবিলাক এই আনি আছে এনেকৈ আছে। আৰু বাকী সেয়া আৰু এইফালে গৰম হৈ আছে, পানী ধুনীয়া আৰু এটা হাঁহটো আছে। বাকী ছাগলী আছে। এইটো এতিয়া হাঁহ এটা বৰ্তমান সদ্যহতে আছে, বাকী হাঁহ আহি আছে। ধুনীয়া আৰু এইফালে কেৰম খেলি আছে। আৰু এনেকৈ দেখাই যাম।
এইফালে খৰি আপোনাৰ মেজিৰ কাৰণে ৰেডি। বলক তেনেহ'লে আৰু কণ্টিনিউ কৰি যাওঁ ভিডিঅ'টো, কি কৰোঁ আপোনালোকে চাই যাব শেষলৈকে ভিডিঅ'টো। হাঁহ হেৰি কৰা কাৰ্যসূচী চলি আছে এয়া। বাকী এয়া আমাৰ ভেলাঘৰ আৰু খেৰ দি ইমান স্পেচিয়েল হেৰি কৰিব নোৱাৰিলোঁ, হ'লেও নিয়মটো কৰিছোঁ। এয়া আমাৰ নিত্যদা। অঁ ধুনীয়া। অঁ তেনেহ'লে আপোনালোকক দেখাই যাওঁ, আমাৰ কাৰ্যসূচী চলি আছে। এইফালে কটা বচা চলি আছে, শাক চব্জি কটা বচা চলি আছে। একদম ধুনীয়া এটা পৰিৱেশ। এইফালে আমাৰ খুৰী, এইফালে মা, চব নিজৰ নিজৰ কামত লাগি আছে। এইফালে ধুনীয়া আমাৰ এইফালে চলি আছে, সকলো গোট খাইছে একেলগে। আৰু সকলো আমাৰ পৰিয়ালৰ মানুহে এনেকৈ এইবিলাক কটা বচা কৰি আছে, সকলো আছে। এইফালে দেখাইছোঁ, এইফালে বনি আছে খানা, ধুনীয়া। এইফালে ফুলকবি মাছ আয়ে বনাই আছে একদম ধুনীয়াকৈ। অঁ এইফালে ধুনীয়া একদম হেৰি বিলাহী, কেঁচা মটৰ, ফুলকবি কেঁচা মটৰ মাছ একদম ধুনীয়া বনাই আছে। অঁ লোকেল মাছ হয়, ধুনীয়া হ'ব। আৰু আয়ে বনাইছে, ভালেই হ'ব, একদম ধুনীয়া। দেখাই থাকিম ভিডিঅ'টো। আৰু বাকী আছেই, ৰাতিলৈ কাৰ্যসূচী আছেই। এতিয়া আপোনালোকক দেখাই যাম এনেদৰে কি কি হ'ব আজি। একদম সকলো ওলালে। অঁ বিহু শুভেচ্ছা দি দিয়ক ৰাইজক। অঁ এইফালে জলকীয়া কটা কাৰ্যসূচী চলি আছে। জলকীয়া কটা সেইটো এটা কম্পিটিশ্যন বুলি ক'লেও ভুল নহয়। সাধাৰণ মানে ইমান চোজা কথা নহয় এনেকৈ জলকীয়া কটাটো, চব মানুহে নোৱাৰে। এটা অসাধাৰণ কাম কৰি আছে। বাকী এইবিলাক কল ফুল মানে কলডিল। এইফালে চালাডৰ কাৰণে চলি আছে। এইফালে পিঁয়াজ, এইফালে দি আছে ভাত, এইবিলাক চব্জি এনেকৈ দি আছে। এইফালে ভাত আছে, এইটো বিন, গাজৰ এনেকৈ এটা শুকান চব্জি, মানে শুকান ভাজি। এইফালে আছে কলডিল, এটা জ্বলা ভাজি মাংসৰ লগত। এইফালে আছে দালি, এইটো মাংসৰ গ্ৰেভি হয়, একদম ধুনীয়া। আৰু বাকী এইফালে মাছটো দেখাই দিওঁ, বেয়া। এইফালে মাছ, মাছৰ ফ্ৰাই, এইফালে শুকান চব্জি, জ্বলা ভাজি, এইটো শুকান চব্জি। এইফালে আছে কি আই? এইফালে আছে ফুলকবি। অঁ এইফালে মাছৰ জোল। অঁ মাছৰ জোল ধুনীয়া। আৰু এই কেনে টেষ্ট কেনে? অঁ অঁ কৈ লোৱা ধুনীয়াকৈ। অঁ এইফালে আহি গ'ল পাপৰ, এইফালে পাপৰ,
চবে নিজৰ নিজৰ কামত ব্যস্ত এইফালে কলপাত মুচি আছে চব নিজৰ নিজৰ কামত ব্যস্ত জয় ৰাম বোলা তে আমাৰ ষ্টাৰ্ট হৈ গ'ল খানা খোৱা আৰম্ভ কৰা এয়া চলাই আছোঁ পাপৰ এইফালে শুকান ভাজি এইফালে জ্বলা ভাজি মাংস এনেকৈ আহি আছে আইটেম আৰু আছে আহিবলৈ চালাড তালাড কিবা কিবি ধুনীয়া আমাৰ খাই হৈ গ'ল এতিয়া ছেকেণ্ড পাৰ্টি খাই আছে ফাৰ্ষ্ট পাৰ্টি হৈ গ'ল এইফালে কেনেকুৱা টেষ্ট ঠিকে আছেনে অঁ এই টেষ্টটো কেনেকুৱা ভাল হৈছে যথেষ্ট ভাল হৈছে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি আমিও সকলোৱে মিলিজুলি ভোগৰ এসাঁজ সেয়া খাবলৈ আৰম্ভ কৰিছোঁ সকলো ৰাইজলৈ ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ অনুষ্ঠান পতা হৈছে এবাৰ আমাৰ প্ৰতিযোগী সান্নিধ্য মহন্ত এইটো আমাৰ টেকেলি কৃষ্ণ আজি সেই ভোগালী বিহুৰ উপলক্ষে পূৰ্বৰ পৰম্পৰা মতে আমি সকলোৱে মিলি মেজি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছোঁ তাতে অনেকখিনি দুখ হ'ব পাৰে সৰ্বদুখ মৰ্ষণ কৰি নিলগৰ ঢৌ নিলগতে মাৰ নিয়ে কোনো প্ৰমাদৰ ভাগি নকৰাই আগলৈকে এইদৰে পৰম্পৰা ৰক্ষা কৰিবলৈ ভক্তি কৰিবলৈ শক্তি দি সকলোৱে মিলাপ্ৰীতিৰে সুখে শান্তিৰে থাকি যাতে আগন্তুক বৰ্ষটো নিৰাপদে নিৰ্বিঘ্ন কটাব পাৰোঁ ইমানকে জনোৱা হৈছে আপোনালোকলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জাঞ্জুৰি